নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক দেখুৱাব লৈছোঁ ভাপত দিয়া মাছৰ এটা নতুন ৰেচিপি। আৰু এই ৰেচিপিটো আপোনালোকে চাই ভাল পায় নাপায় নাজানো, কিন্তু খাই যে ভাল পাব সেইটো চিয়'ৰ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, আৰু চালে নিজেই গম পাব আপোনালোকে এই ৰেচিপিটো বনাব পাৰিব নে নোৱাৰে। গতিকে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। প্ৰথমতে মই 4 পিচমান মাছ লৈ লৈছোঁ। ৰৌ মাছ লৈছোঁ মই। পেটৰ পিছল বেছি ভাল, তেতিয়া কাঁইটটো কম থাকে আৰু সোনকালে সিজিব। আৰু তাত পেটৰ ভিতৰফালে থকা যিবোৰ ক'লা ক'লা অংশ থাকে বা কিছুমান লেয়াৰ লাগি থাকে, ক'লা লেয়াৰ এটা, সেইটো গুচাই ল'ব লাগে, নহ'লে অলপ মাছটো তিতা হৈ যায়। ভালদৰে ধুই পৰিষ্কাৰ কৰি লোৱাৰ পিছত মই আৰু তাৰ বাকী ইনগ্ৰিডিয়েণ্টছবোৰ দেখাই দিছোঁ। অলপ মই লৈছোঁ ধনিয়া পাত, আদা, জলকীয়া, নহৰু। জলকীয়াটো অপশ্যনেল, আপোনালোকে নাখালে নিদিলেও হ'ব। তাৰপিছত মই গোটেইখিনি ভালকৈ পিচি এটা পেষ্ট বনাই ল'ম। বৰ মিহি পেষ্ট নহ'লেও হ'ব, কাৰণ মই যিহেতু ভাপত দিম, অলপ ডাঙৰ ডাঙৰ হৈ থাকিলে বেছি ধুনীয়া ফ্লেভাৰটো আহিব। তাৰপিছত মই পিচি হোৱাৰ পিছত এটা পেষ্ট বনাবলৈ 2খন তেজপাত লৈছোঁ এটা মিক্সিং বাউলত, 2খন তেজপাত আৰু এই পিচি থোৱা পেষ্টখিনি। অকণমান নেমু টেঙাৰ ৰস, অকণমান মিঠাতেল দি দিছোঁ, যাতে মাছটো বৰ শুকান হৈ নাথাকে, অকণমান ক্ৰিমি টেক্সাৰ এটা আহে, অকণমান মানে কোমল কোমল হেৰি এটা আহে। তাৰপিছত নিমখ সোৱাদ অনুযায়ী, নিমখ মানে মাছখিনিত হোৱা জোখৰ হিচাপত দিলে বেছি ভাল। অকল পেষ্টটো নহয়, মানে মাছখিনি যে ভিতৰতো সোমাই যোৱাকৈ দিব লাগে। তাৰপিছত অকণমান জালুক ফ্লেভাৰ কাৰণে দিছোঁ, আৰু গোটেইখিনি দি ভালকৈ মিক্স কৰি মই তাৰ ওপৰত পেষ্টখিনি মাছখিনিৰ ওপৰত লগাই প্ৰায় 1 ঘণ্টামান সময় মেৰিনেট কৰিবলৈ দিম। আৰু মই যিহেতু মাছৰ লগত সৰিয়হৰ জুতি বৰ ধুনীয়া হয়, গতিকে মই অলপ সৰিয়হ গুড়ি দি দিছোঁ। আৰু এতিয়া মাছৰ টুকুৰাকেইটা দি ধুনীয়াকৈ মই পেষ্টখিনি লগাই তাক ফ্ৰিজত 1 ঘণ্টামানৰ কাৰণে মেৰিনেট হ'বলৈ দিম। তেতিয়া কি হ'ব, ধুনীয়াকৈ মাছ, আৰু যিহেতু মই টেঙা দি দিছোঁ, তো মাছৰ ভিতৰৰ ফাইবাৰখিনি ফ্ৰিজত থাকোঁতেই ব্ৰেক ডাউন হৈ যাব। মানে মাছৰ তেতিয়া সিজিবলৈ মাছখিনি বহুত বেছি দেৰি নালাগে। মই 1 ঘণ্টা ফ্ৰিজত থোৱাৰ পাছত উলিয়াই লৈছোঁ। এতিয়া আপোনালোকে ভালদৰে মন কৰিলে দেখিব, এতিয়া কালাৰটো অলপ চেঞ্জ হৈছে প্ৰায়। আগৰ সেই ৰঙচুৱা কালাৰটো নাই, এতিয়া অলপ বগা বগা হৈ গৈছে, কাৰণ মই টেঙা দিছিলোঁ যিহেতু, টেঙাই সেই তাৰ যিটো ফাইবাৰ থাকে সেইটো ভাঙি দিয়ে। আৰু এতিয়া মোৰ ঘৰত ম'ম' ষ্টিমাৰ আছিলে, গতিকে মই ম'ম' ষ্টিমাৰতে বনাব লৈছোঁ। যদি আপোনালোকৰ ষ্টিমাৰ নাথাকে তেতিয়াও কোনো কথা নাই, আপোনালোকে অলপ ফুটা থকা খৰাহী বা বাঁহৰ পাচিল ল'লেও হ'ব। কিন্তু তেতিয়া আপোনালোকে তলৰ যিটো যতন হ'ব সেইটো অলপ বহল মুখৰ হ'ব লাগিব, যাতে ভাপটো ওলাই নাযায়। এতিয়া মই মাছৰ টুকুৰাকেইটা এডোখৰকৈ কলপাতখনত দি দিছোঁ। আৰু কলপাতখনৰ মই যিকেইটা চুকত দেখাইছিলোঁ, সেই চুকৰ বিন্ধাবোৰ উলিয়াই থ'লে বেছি ভাল, যাতে ভাপটো ধুনীয়াকৈ ওপৰলৈ ট্ৰেভেল কৰিব পাৰে বা সোমাব পাৰে ভাপটো। নহ'লে যদি গোটেই বিন্ধাবোৰ মই মাৰি দিওঁ, তেতিয়া ভাপটো সোমাব ক'ৰ পৰা। গতিকে মই ভাপটো অলপ সোমাবলৈ কলপাতখনৰ চুককেইটা উলিয়াই থৈছোঁ। আৰু মই পেষ্টখিনি ভালদৰে লগাই দিছোঁ মাছখিনিৰ ওপৰত। এইখিনি তাৰপিছত অলপ ধনিয়া পাত, আৰু এডোখৰ টেঙা সৰু সৰুকৈ পিচ কৰি মাছকেইডোখৰৰ ওপৰত দি দিম, যাতে তাৰ ৰসটো ওলায় আৰু তাৰ ফ্লেভাৰটো সোমাই যায়। তাৰপিছত মই তাক আকৌ কলপাতেৰে ঠিক তেনেকৈ ঢাকি, এতিয়া মই এইখিনি পানী তলত দি থৈছিলোঁ, অলপ প্ৰায় গৰম হৈ আছিলে। এতিয়া মই ষ্টিমাৰটোৰ ওপৰত বহাই তাক
ভালদৰে ঢাকনখন লগাই দিম যাতে বতাহ তাৰ ভিতৰৰ ভাপটো পাৰ নহয় বা বতাহ নোসোমায়। আৰু তেনেদৰে 15 মিনিট সিজোৱাৰ পাছত গেছটো কমাই থৈছিলোঁ। যদি আপুনি হাই ফ্লেমত দিয়ে 10 মিনিটত হৈ যাব। তাৰপিছত এয়া আমাৰ ভাপত দিয়া মাছ ৰেডি। এতিয়া চাই লওঁ হৈছে নাই, সিজিছে নাই। চাওক চুৰিখন দিওঁতে প্ৰায় কোমলেই লাগিছে। চাওক ধুনীয়াকৈ চুৰিখন সোমাই গৈছে। চাওক ধুনীয়াকৈ এইফালেও টেঙাডোখৰ এইফালে সোমাই গৈছে। চাওক ধুনীয়া মানে সিজি গ'ল। আৰু তাৰপিছত তাক গৰম গৰম ভাতৰ লগত ছাৰ্ভ কৰি খাই চাওক। আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আপুনি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক। আৰু নতুন নতুন ভিডিঅ' আপডেট পাই থাকিবলৈ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। আৰু এই ৰেচিপিটো যিবোৰে জিম যায় বা যিবোৰে ডায়েটিঙত আছে সেইবোৰৰ কাৰণে খুবেই লাভদায়ক। গতিকে বনাওক আৰু খাওক। আৰু শেষত বনাই খাই কেনেকুৱা পায় কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায়। ধন্যবাদ।